আজি কোকৰাঝাৰ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক চিন্তাবিদ সমাজকৰ্মী ব্ৰহ্মৰ আদ্য ছাত্ৰৰ লগত সংগতি ৰাখি আজি আমি ঠুনলাইগিৰি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম নামাকৰণে স্মৃতি গ্ৰন্থ উন্মোচন হৈছে আৰু সেই উন্মোচন কৰাৰ পিছত আমাৰ এটা আলোচনা চক্ৰ হৈছে। এই আলোচনা চক্ৰত আমি বিশিষ্ট দুজন ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ। কোকৰাঝাৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ চৰণ নাজিৰ আৰু সাহিত্য সভাৰ প্ৰধান প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট লিখক গোবিন্দ বসুমতাৰী তেখেতসকলৰ বক্তব্যৰ বাদেও আলোচনা চক্ৰত আমাৰ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মাননীয় কামেশ্বৰ ব্ৰহ্ম ডক্টৰ কামেশ্বৰ ব্ৰহ্ম বক্তব্য ৰাখিছে আৰু আমাৰ MLA কুমৰ সিং আছে তেখেতে বক্তব্য ৰাখিছে। ইয়াৰ বাহিৰেও আমাৰ বিভিন্ন বিশিষ্ট লোকসকলে আজি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ জীৱন কীৰ্তিৰ ওপৰত আলোকপাত কৰিলে আমি অতি আনন্দিত হৈছোঁ। তেখেতক আমি সন্মান জনাব পাৰিছোঁ। আজি ৰাতিপুৱাৰ ভাগত তেখেতৰ বাসস্থানত মাংগলিক অনুষ্ঠানো হৈছে। তাৰপিছত আমি কাৰণে এই বঁটাটো দিয়া হৈছে আৰু সাহিত্য একাডেমী বঁটাও তেখেতে লাভ কৰিছিলে। এনেকৈ তেখেতে প্ৰায় 9টাতকৈ অধিক বঁটা লাভ কৰিলে আৰু তেখেতৰ এটা লক্ষ্য আছিলে যে তেখেতে জীৱিত কালত আৰু সাহিত্য সৃষ্টি কৰাৰ কাৰণে চেষ্টা চলাইছিল। তেখেতৰ অসুস্থতাৰ কাৰণে নোৱাৰিলে আৰু তেখেতৰ মৃত্যু আমি গভীৰ প্ৰকাশ কৰিছোঁ। আমাৰ বড়ো তথা অসমৰ ৰাইজে এজন বিশিষ্ট ব্যক্তি চালানী বাথাবাৰী দতমাৰ সমিতি তাতেই যিটো সমাধিস্থল আমি বনাইছিলোঁ সেই সমাধিস্থলত আটক ধুনীয়াকৈ বনাই পেলাই ইয়াতে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে, ইয়াতে মাল্যাৰ্পণ কৰা হৈছে আৰু তেখেতক সুৰি পেলাই আমি এই স্মৃতি সৌধটো বনোৱাৰ কাৰণে এটা সেই স্থানীয় ৰাইজৰ লগতো আলোচনা কৰিছোঁ আৰু স্থানীয় ৰাইজে তেখেতসকলে প্ৰস্তুত হৈছে আৰু আমি বিভিন্ন দল সংগঠনে চিন্তা চৰ্চা কৰিছোঁ যে তেখেতক স্থায়ীভাৱে স্মৰণ কৰাৰ কাৰণে আমি এটা ট্ৰাষ্ট কমিটি আমি গঠন কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ। তেখেতৰ লিখা মেলা বহুখিনি তেখেতে প্ৰায় 14-15খনৰো অধিক বড়ো আৰু অসমীয়া কিতাপ তেখেতে প্ৰকাশ কৰি উলিয়াইছিল আৰু তেখেতে বঁটা প্ৰায় 9টামান বঁটা পাইছে। সাহিত্য একাডেমী বঁটা, টেগৰ বঁটা, সোমেশ্বৰী ব্ৰহ্ম বঁটা, মুক্তানা ব্ৰহ্ম বঁটা আৰু লাষ্টত আমি আপোনালোকে জানে যে অখীন্দ্ৰনাথ ব্ৰহ্ম হিউমেনিটি চৰ্দাৰ হিউমেনিটি এৱাৰ্ড তেখেতে পাইছিল। তেখেতে নিজেই উপস্থিত থাকিব নোৱাৰিলেও তেখেতৰ পৰিয়ালে সেইটো গ্ৰহণ কৰিছে আৰু সেইটো উপেন্দ্ৰনাথ ব্ৰহ্ম ট্ৰাষ্ট এটা আছে UMBT বুলি কয়, তাৰ দ্বাৰা তেখেতক কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ লেংগুৱেজ লিটাৰেচাৰ আৰু